ওয়েলকাম ব্যাক টু A1 আসাম জিকে ষ্টাডি চেনেল। এইবাৰ আমি ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ বিষয়ে আলোচনা কৰিম আৰু নেক্সট ভিডিঅ'টোত আমাৰ অসমৰ সাহিত্যিকসকলৰ বিষয়ে আলোচনা কৰিম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? এনচাৰ জৱাহৰলাল নেহৰু। 15 আগষ্ট 1947 চনৰ পৰা 27 মে 1964 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী কোন আছিল? এনচাৰ গুলজাৰিলাল নন্দা। 27 মে 1964 চনৰ পৰা 9 জুন 1964 চনলৈ ভাৰপ্ৰাপ্ত মন্ত্ৰী হিচাপে কাৰ্যকাল চলাইছিল। ভাৰতৰ তৃতীয় প্ৰধানমন্ত্ৰী কোন আছিল? এনচাৰ লাল বাহাদুৰ শাস্ত্ৰী। 9 জুন 1964 চনৰ পৰা 11 জানুৱাৰী 1966 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী কোন আছিল? এনচাৰ গুলজাৰিলাল নন্দা। 11 জানুৱাৰী 1966 চনৰ পৰা 28 জানুৱাৰী 1966 চনলৈ ভাৰপ্ৰাপ্ত মন্ত্ৰী হিচাপে কাৰ্যকাল চলাইছিল। ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী কোন আছিল? এনচাৰ ইন্দিৰা গান্ধী। 28 জানুৱাৰী 1966 চনৰ পৰা 24 মাৰ্চ 1977 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ ষষ্ঠ প্ৰধানমন্ত্ৰীৰ নাম কি আছিল? এনচাৰ মোৰাৰজী দেশাই। 24 মাৰ্চ 1977 চনৰ পৰা 28 জুলাই 1979 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ সপ্তম প্ৰধানমন্ত্ৰী কোন আছিল? এনচাৰ চৌধুৰী চৰণ সিং। 28 জুলাই 1979 চনৰ পৰা 14 জানুৱাৰী 1980 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ অষ্টম প্ৰধানমন্ত্ৰী কোন আছিল? এনচাৰ ইন্দিৰা গান্ধী। 14 জানুৱাৰী 1980 চনৰ পৰা 31 অক্টোবৰ 1984 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ নৱম প্ৰধানমন্ত্ৰী কোন আছিল? এনচাৰ ৰাজীৱ গান্ধী। 31 অক্টোবৰ 1984 চনৰ পৰা 2 ডিচেম্বৰ 1989 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ দশম প্ৰধানমন্ত্ৰীৰ নাম কি আছিল? এনচাৰ ভি.পি. সিং। 2 ডিচেম্বৰ 1989 চনৰ পৰা 10 নৱেম্বৰ 1990 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ 11 নম্বৰ প্ৰধানমন্ত্ৰীৰ নাম কি আছিল? এনচাৰ চন্দ্ৰশেখৰ সিং। 10 নৱেম্বৰ 1990 চনৰ পৰা 21 জুন 1991 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ 12 নম্বৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? এনচাৰ পামুৰা পাৰ্টি ভেংকট নৰসিংহ ৰাও। 21 জুন 1991 চনৰ পৰা 16 মে 1966 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ 13 নম্বৰ প্ৰধানমন্ত্ৰীৰ নাম কি আছিল? এনচাৰ অটল বিহাৰী বাজপেয়ী। 16 মে 1996 চনৰ পৰা 1 জুন 1996 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ 14 নম্বৰ প্ৰধানমন্ত্ৰীৰ নাম কি আছিল? এনচাৰ এইচ.ডি. দেৱগৌড়া। 1 জুন 1996 চনৰ পৰা 21 এপ্ৰিল 1997 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ 15 নম্বৰ প্ৰধানমন্ত্ৰীৰ নাম কি আছিল? এনচাৰ ইন্দৰ কুমাৰ গুজৰাল। 21 এপ্ৰিল 1997 চনৰ পৰা
19 মাৰ্চ 1998 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ 16 নম্বৰ প্ৰধানমন্ত্ৰীৰ নাম কি আছিল? এনচাৰ অটল বিহাৰী বাজপেয়ী। 19 মাৰ্চ 1998 চনৰ পৰা 22 মে 2004 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ 17 নম্বৰ প্ৰধানমন্ত্ৰীৰ নাম কি আছিল? এনচাৰ ডক্টৰ মনমোহন সিং। 22 মে 2004 চনৰ পৰা 16 মে 2014 চনলৈ কাৰ্যকাল চলাইছিল। ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কোন? এনচাৰ নৰেন্দ্ৰ দামোদৰ দাস মোদী। 16 মে 2014 চনৰ পৰা বৰ্তমানলৈ কাৰ্যকাল চলাই আছে। বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।